নমস্কাৰ, মই নয়নজ্যোতি কাশ্যপ। সাক্ষাতলৈ আপোনালোকক স্বাগত। আজি মই উপস্থিত আছোঁ বৰপেটাৰ সুন্দৰীয়া সত্ৰত। আৰু মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বৰলা কাইট হাফিছৰ চৰিত্ৰৰ দ্বাৰাই অসমৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠা নিতুল পাটোৱাৰী দা। নিতুল দাক স্বাগতম জনাইছোঁ। নিতুল দা নমস্কাৰ। নিতুল পাটোৱাৰী ডাঙৰীয়া হাফিছৰ চৰিত্ৰ কৰি আপোনালোকৰ মন জয় কৰিবলৈ সক্ষম হোৱা নিতুল পাটোৱাৰী ডাঙৰীয়া। আৰু এই সত্ৰখনৰ পিছফালে এই সত্ৰখনৰ বেক চাইডে নিতুল পাটোৱাৰী ডাঙৰীয়াৰ ঘৰ। সেইকাৰণে ঘৰটো লগতেই লাগি আছে, সত্ৰৰ লগতেই। আমি ভিতৰলৈ যাম আৰু শেষত আমি নিতুল পাটোৱাৰী ডাঙৰীয়াৰ ঘৰলৈ যাম। আৰু নিতুল পাটোৱাৰী ডাঙৰীয়াৰ আজি সম্পূৰ্ণ কেনেকৈ এতিয়ালৈকে কেনেকৈ নিতুল পাটোৱাৰী হ'ল, কেনেকৈ হাফিছ হ'ল, ক'ৰ পৰা আহিল, আমি গোটেইখিনি কথা আপোনাৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম। আৰু লগতে আমি সত্ৰখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। নিশ্চয় বলক আমি ভিতৰলৈ যাম। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায়। তেনেকৈ আমি এই নাটক কৰি মই 5 বছৰ বয়সৰ নাটক কৰিছোঁ। নাটক কৰি এতিয়া মোৰ 43 ৰাণী। এতিয়া মই নাটক কৰি আছোঁ। নাটক মই মানে মাজতেও বাদ দিয়া নাই। কিছুমানে ধৰা তোমাৰ কৰ্মব্যস্ততা বা কিবাহৰ কাৰণে নাটকৰ লাইনটোৰ পৰা বিৰতি কাটিছে, কিন্তু মোৰ তেনেকুৱা হোৱা নাই। মই 5 বছৰ আৰম্ভ কৰি এতিয়ালৈকে কণ্টিনিউ নাটক কৰি আছোঁ আৰু বোধহয় মই নাটক কৰি থাকিম। নাটক প্ৰাণ, নাটকেই মই যদি আপোনাক সুধোঁ, প্ৰথমতেই আপোনাক সুধিম মই বৰ্তমানো অতি জনপ্ৰিয়তাৰ শীৰ্ষত থকা ধাৰাবাহিক বৰলা কাইট অসমৰ বিভিন্ন মানুহে লৈছে। মানুহে চাই ভাল পাইছে, অভিনয় চাই ভাল পাইছে আটাইকেইজন অভিনেতাৰে। আপোনাৰ পৰা জানিব বিচাৰিম, হঠাৎ হাফিছৰ চৰিত্ৰটোৰ পৰা অথবা বৰলা কাইৰ পৰা আপুনি গুচি অহাৰ বা তাত আপোনাৰ অভিনয় বৰ্তমান অসমৰ ৰাইজে দেখিবলৈ নোপোৱাৰ পিছৰ কাৰণটো কাৰণ মানে বৰ বিশেষ তেনেকুৱা নহয়। আচলতে মোৰ মাৰ অসুখ হ'ল। মোৰ মা যেতিয়া অসুস্থ হ'ল, মানে ঘৰত মোৰ ভাইটি চাকৰি কৰে, কৰ্মসূত্ৰে মানে অহা যোৱা কৰাত অসুবিধা হয়, বা মোৰ মিছেছেও চাকৰি কৰে। সেইকাৰণে ঘৰত মাৰ লগত তেনেকৈ মানে 24 ঘণ্টা লাগি থকা মানুহ এটা লাগে। ঠিক সেইকাৰণে তাৰমানে মই এই ঘৰত আহিলোঁ। তাৰপিছত ভাইটি আহি পোৱাৰ পিছত মই অলপ ৰিলিফ পাওঁ, মই ওলাই যাওঁ। তেনেকৈ এই কৰি তাৰপিছত মাক খাই থাকে। মা ঢুকোৱাৰ পিছত আৰু মানে কি বৰলা কাইট কৰাৰ মানে হেৰিটো নোহোৱা হ'ল। তথাপিও মাতিছিল মোক আৰু পুনৰবাৰ মাতিছিল। কিন্তু তাৰপিছত যাম বুলি ভাবিলোঁ যেতিয়া বিপুল দাই ঢুকাই থাকিল, যিজন মানে ৰজক বৰলা কাইট, যিয়ে বৰলা কাইট সৃষ্টি কৰিছিল, বিপুল গোস্বামী, তেখেতক মোৰ শতক প্ৰণাম। তেখেতৰ কাৰণে মই আজি বোধহয় অসমৰ ৰাইজৰ মাজত চিনাকি হৈছোঁ। তেখেতৰ লগত মোৰ 22 বছৰীয়া সম্পৰ্ক আছে নাটকৰ যোগেৰে। তেখেতৰ নাটক মই কৰোঁ। মোৰ কাৰণে তেখেতে প্ৰত্যেক বছৰে একোখনকৈ নতুন নাটক লিখে, আৰু সেই নাটকখন লৈ অসমৰ বিভিন্ন ঠাইত মই নাটকখন পৰিৱেশন কৰিছোঁ। আৰু আজিলৈকে তেওঁৰ এনেকুৱা এখন নাটক নাই যিখন নাটক মানে প্ৰতিযোগিতাৰ মঞ্চত আমি বিফল হৈছোঁ, এনেকুৱা হোৱা নাই। নটৰাজৰ কৃপা বুলিয়ে কওক বা বিপুলদাৰ সৃষ্টিৰ বুলিয়ে কওক, তেখেতে যিকোনো এখন মানে কমাৰ্চিয়েল থিংকিংটো তেওঁৰ বেলেগ আছিল, আৰু এমেচাৰৰ কাৰণে যিটো থিংকিং সেইটো সম্পূৰ্ণ বেলেগ আছিল। মই এখন নাটক লিখিব দিলে তেওঁৰ এটা বছৰ সময় লাগে। লকডাউন এটা দীঘলীয়া যাত্ৰা আছিল লকডাউন। বহু মানুহ জুৰুলা হৈ গ'ল আৰ্থিকভাৱে, বহু মানুহ নিজৰ কৰ্মসংস্থাপন, শিল্পীসকলৰ অৱস্থা তেনেই তথৈবচ। লকডাউনৰ আৰম্ভণিৰ পৰা অথবা এতিয়ালৈ সময়খিনি কেনেকৈ পাৰ কৰে?
লকডাউনৰ সময়খিনি মানে কি মই এইটো কৰলাকা এৰি আহিলোঁ। তাৰপিছত মই 3খন চিনেমা হাতত লৈছিলোঁ, চিনেমা মানে এখন হৈছে ৰাজীৱ লহকৰৰ ক্ৰান্তি, তাৰপিছত এখন আছিল সঞ্জীৱ নাৰায়ণ চিকুদাৰ ৰতনপুৰ বুলি, আৰু এখন হৈছিল আমাৰ জনপ্ৰিয় পৰিচালক অংকন ৰাজখোৱাৰ NH-37 বুলি। আৰু এই তিনিখনত 2খন সম্পূৰ্ণৰূপে মুক্তিৰ অপেক্ষাত আছিল, ৰতনপুৰ আৰু ক্ৰান্তি। ক্ৰান্তিৰ ডেটো ঠিক হৈছিল এপ্ৰিলৰ 3 তাৰিখে, ৰিলিজ হ'ল হয়। আৰু মষ্ট প্ৰবেবলি ৰতনপুৰ জুলাইত মুক্তি পালেহে, কিন্তু NH-37খন 70% হোৱাৰ পিছত কিবা এটা অসুবিধাৰ কাৰণে ড্ৰপ হৈ গ'ল, সেইখনৰ শ্বুটিং কমপ্লিট হোৱা নাই। কিন্তু এই বাকী 2খন চিনেমা সম্পূৰ্ণৰূপে ওলাই গৈছিল, কিন্তু এই লকডাউনৰ কাৰণে ৰখি থাকিল। আৰু মই ঘৰত সম্পূৰ্ণৰূপে সময় দিছোঁ মোৰ ল'ৰা ছোৱালীৰ লগত। এতিয়া ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা বুলি একো নাই। আচলতে মই কৈছোঁৱে যে এই নাটকটোৱে মোৰ নিচাও আৰু এইটো মোৰ পেচাও, গতিকে নাটক কৰি এতিয়ালৈকে খাই আছোঁ। ভৱিষ্যতে মই নাটক কৰিয়ে খাম, মই বেলেগ প্ৰফেশ্যন বেলেগ তেনেকুৱাকৈ হেৰি নলওঁ। সেয়াই আৰু যদি মই সুধোঁ আপোনাক যে বৰ্তমান যথেষ্টখিনি ধাৰাবাহিক নতুনকৈ জন্ম হৈছে, নতুনকৈ বহুকেইখন ধাৰাবাহিক আহিছে বা বহুকেইখন অপেক্ষাৰত। এই নতুন ধাৰাবাহিককেইখনত আপোনাক নিমন্ত্ৰণ কৰা হোৱা নাছিল নেকি এজন অভিনেতা হিচাপে, বা আপুনি যোৱাৰ ইচ্ছা কৰা নাছিল নে আপোনাক নিমন্ত্ৰণ? নহয়, কেইবাখনো ধাৰাবাহিকত মোক নিমন্ত্ৰণ কৰিছে, কিন্তু মই সময় মিলাব পৰা নাই। আৰু মানে কি এইটো এতিয়া মানে 2খন এনেকুৱা ধাৰাবাহিক মানে হৈ আছে, ৰৈ আছে, মই গ'লেহে তাৰমানে তেওঁলোকে কৰিব। তেনেকৈ অসমৰ ৰাইজে পুনৰ এবাৰ নিতুল বাতৰি ডাঙৰীয়াক মানে হাফিজ কাইক দেখিবলৈ পাব। নিশ্চয় পাব, কিন্তু হাফিজ হিচাপে নাপায়, বেলেগ নিশ্চয় দেখিবলৈ পাব। এটা হাফিজ কেৰেক্টাৰটো আচলতে মোৰ হাফিজৰ আগতে মই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছোঁ, যেনে নিংনি ভাওৰা, শব্দ নিশব্দ, বড়োবাবু, তেনেকৈ ফকীৰাম, কেইবাখনো। কিন্তু হাফিজ কেৰেক্টাৰটো মানে এক সুকীয়া, আৰু মই আগতেও কৈছোঁ বিপুল দাই প্ৰত্যেকটো কেৰেক্টাৰকে প্ৰাণ দিছিল, মানে কোনটো কেৰেক্টাৰ কেনেকৈ ল'ব তেওঁ লিখিয়ে গম পাইছিল যে এই কেৰেক্টাৰটো কেনেকৈ দিলে। আমি কোনেও একো কৰা নাই। বৰলাকাইত সম্পূৰ্ণ ক্ৰেডিট গ'জ টু ৰাইটাৰ বিপুল বশিষ্ঠ গোস্বামী, আৰু প্ৰথম মানে যিজন পৰিচালক, তেওঁ সুদক্ষ পৰিচালক মলয় পৱন হাজৰিকা, তেখেত মানে এনেকৈ বান্ধি পেলালে গোটেই চিৰিয়েলখন, যাতে সেই বান্ধোনটোতে চিৰিয়েলখন সোমাই গ'ল। কেইবাজনো ডিৰেক্টৰ আহিল, পিছত 4-5জন ডিৰেক্টৰে কাম কৰিছে, কিন্তু তেওঁৰ যিটো ষ্টাইল, সেই ষ্টাইলটোতে তাৰমানে গোটেই চিৰিয়েলখন গুচি গ'ল। আচলতে যিসকলে নাটক চায়, যিসকলে মঞ্চৰ নাটক চায়, যিসকলে একাংকিকা নাটক চায়, তেখেতসকলে হাফিজক চিনি পোৱাৰ আগতে নিতুল বাতৰিক কিন্তু চিনি পায়। সেই আৰু তেনেকৈ চিনি পালে মোৰ বেছি ভাল লাগে। প্ৰথম অৱস্থাত আপুনি নাটক ক'ৰ পৰা কৰিলে বা কেতিয়া কৰিলে? প্ৰথম একেবাৰে জীৱনৰ প্ৰথম নাটক মই 5 বছৰ বয়সত কৰিছিলোঁ মোৰ, আৰু সেই নাটকখনৰ নাম আছিল অনাতাঁৰ কেন্দ্ৰ বুলি। তাতে মই সৰু ৰোল এটা কৰিছিলোঁ, মানে কি আৰু গোটেই 45 মিনিট সময় মই নাটকখনত উপস্থিত থাকিব লাগে, কিন্তু সংলাপ মাত্ৰ মোৰ এটা, ছাৰ ৰেডিঅ'ৰ ভিতৰত মানুহ আছে নেকি, এইটোৱে সুধিব লাগে, আৰু গোটেই 45 মিনিট সময় মই মঞ্চত থিয় থাকিব এটা ডাইলগ, মানে এই এটা জীৱনত মানে মোৰ বৰ ডাঙৰ মানে কি কয় নাজানো, আপোনালোকে সফলতা বুলি কয় নে কি কয়, কিন্তু সেই যে সোমাই গ'ল মুখটো সেই 5 বছৰ বয়সতে, সেই এৰি নিদিলে তাৰমানে। আৰু এতিয়ালৈকে সেই নাটক কৰিয়ে থাকিলোঁ। নাটক মানে সেই আৰম্ভণি। নিতুল দাই অসমৰ বিভিন্ন ঠাইৰ পৰা যথেষ্টখিনি বঁটা আঁতৰি আনিবলৈ সক্ষম হৈছিল এটা সময়ত একাংকিকা নাটকৰ জৰিয়তে।
বলক আমি পুৰস্কাৰখিনি চাই লওঁ।